হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক মই দেখাবলৈ লৈ আহিছোঁ আমাৰ গাঁৱলৈ এজন বিশিষ্ট ব্যক্তি আহিছে। ব্যক্তিজন বাঁহেৰে বিভিন্ন ধৰণৰ সামগ্ৰী বনায়, বহুত ধুনীয়াকৈ সজাব পৰাকৈ বা বেচিব পৰাকৈ। চ' কেনেকুৱা কি বস্তু বনায় বা কেনেকৈ বনোৱায় মই ছাৰকো আপোনালোকক লগ কৰাম আৰু ময়ো লগ কৰিম ছাৰক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশিষ্ট ব্যক্তিজনক লগ কৰাবলৈ আগবাঢ়ি আহিছোঁ। ছাৰৰ লগত চিনাকি কৰাই দিম আপোনালোকক সকলোকে। নমস্কাৰ, মোৰ নাম অবিনাশ হাজৰিকা। মোৰ ঘৰ যোৰহাটৰ কাকজানত। আমাৰ উদ্যোগ এটা আছে, পাঞ্চজন্য কুটিৰ উদ্যোগৰ মই স্বত্বাধিকাৰী। আমি বিশেষকৈ বাঁহ বেতৰ কামেই কৰোঁ। আৰু এতিয়া বালচাখা আছামে মোক মানে এই বাঁহ বেতৰ প্ৰশিক্ষণ দিবৰ কাৰণে মাতিলে। আমাৰ ইয়াত 7 দিনীয়া এটা প্ৰশিক্ষণ হৈছে এই দুৰ্গাবাৰী চাহ বাগিচাত। ইয়াত প্ৰায় 20জন আমাৰ ষ্টুডেণ্টে শিকিছে। তাত 2জন পুৰুষ আছে, বাকী 18গৰাকী মহিলা। এওঁলোকক আমি পৰহিৰ পৰা আমি কামটো আৰম্ভ কৰিছোঁ। কালি এওঁলোকে বাঁহৰ পৰা মোবাইল ষ্টেণ্ড বনালে। আজি ইয়াত দেখিছে আপোনালোকে বাঁহৰ ট্ৰে বনালে। যিটো সময়ত মানে প্লাষ্টিকৰ যিটো ভয়াৱহতা আহি আছে, সেই সময়ছোৱাত এই বালচাখা আছামে এই বাগানৰ যিবিলাক মহিলা বা এই অঞ্চলৰ যিবিলাক মহিলা, তেওঁলোকক যিটো প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহৰ পৰা কেনেকৈ নিত্য ব্যৱহাৰ্য বস্তু বনাব পাৰি তাৰে প্ৰশিক্ষণৰ কাৰণে মোক মাতিছিলে। ময়ো শিকাই আছোঁ। এতিয়া আমি কৈহে থাকোঁ যে যিটো সময়ত প্লাষ্টিকে আমাৰ প্ৰদূষণ মানে পলিউশ্যন সৃষ্টি কৰিছে, তাৰ ক্ষেত্ৰত আমি যদি বাঁহৰ পৰা এনেকুৱা ট্ৰে বনাওঁ, বাঁহৰ পৰা কাপ বনাওঁ, তেতিয়া অলপ হ'লেও আমি তাৰ পৰা মুক্ত পাব পাৰিম। ধন্যবাদ। চ' আপোনালোকক সঁচাকৈ ছাৰে যেনেকৈ কৈছে, প্লাষ্টিকৰ পৰা আমি যদি বাঁহেৰে বস্তু বনাই যদি ব্যৱহাৰ কৰিব পাৰোঁ, আমি প্লাষ্টিকৰ পৰা হাত সাৰিব পাৰিম। চ' এতিয়া আপোনালোকে দেখিলে ছাৰক মই আপোনালোকক লগ কৰালোঁ। তাৰপিছত এতিয়া আমাৰ গাঁৱৰ যিসকল মহিলা, তাৰপিছতে ল'ৰাবিলাকে যি মানে যোগদান কৰিবলৈ আহিছে বা এই মানে যি প্ৰশিক্ষণ 5 দিনৰ বাবে যি প্ৰশিক্ষণ আমাৰ গাঁৱলৈ শিকাবলৈ আহিছে বা দিবলৈ আহিছে, আৰু সেই প্ৰশিক্ষণত যিসকল ল'ৰা ছোৱালীয়ে জইন কৰিব আহিছে বা মহিলাসকল জইন কৰিব আহিছে, মই সকলোকে আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই আপোনালোকক আমাৰ গাঁৱৰে এজন যুৱক, আৰু সেই যুৱকজনে আমাৰ বালচাখা আছামত জড়িত হৈ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী সকলোকে বিভিন্ন ধৰণৰ মাজে সময়ে বিভিন্ন ধৰণৰ এক্টিভিটিবিলাক কৰাই থাকে। আৰু সেই এক্টিভিটিৰ মাজতে এজন আহি আমাক ইয়াত দুৰ্গাপুৰলৈ যোৰহাটৰ পৰা আহিছে আমাৰ ল'ৰা ছোৱালী সকলোকে ভালদৰে শিকাবলৈ। আৰু আশা কৰিছোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালী হওক বা মহিলাসকলেই হওক ভালকৈ শিকিব। আৰু তাৰ মাজতেই মই সেই যুৱকজন আমাৰ গাঁৱৰে হয় যিহেতু মই আপোনালোকক লগ কৰাই দিব বিচাৰিছোঁ। নমস্কাৰ, মই মনীষ ৰায়, দুৰ্গাপুৰ চাহ বাগিচাত ভলেণ্টিয়াৰ ৰূপে মই বালচাখা আছাম NGO জড়িত কাম কৰি আছোঁ। আৰু ল'ৰা ছোৱালীক লগতে বিভিন্ন ধৰণৰ এক্টিভিটিছ শিকাওঁ। আৰু মই আমাৰ বালচাখা অসমৰ আমাৰ ডক্টৰ আদিত্য চেটাৰ্জী ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাৰ দুৰ্গাপুৰ চাহ বাগিচাত এজন কুটিৰ শিল্প যোন যোৰহাটৰ পৰা আহি আমাৰ ইয়াত বিভিন্ন ধৰণৰ সঁজুলি বাঁহৰে বনাবলৈ ট্ৰেইনিং দি আছে। আৰু মই লগতে অবিনাশ দা ছাৰকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ যোৰহাটৰ পৰা আহি আমাৰ ইয়াত মহিলাসকলক, পুৰুষসকলক যোন ঘৰত থাকে তেওঁলোকক শিক্ষা দি পিনে আগবঢ়াইছে। তাৰ বাবে মই অবিনাশ দা ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই আমাৰ দুৰ্গাপুৰ চাহ বাগিচাৰ মহিলা পুৰুষসকল যিসকল এই ট্ৰেইনিঙত অংশগ্ৰহণ লৈছে, তেওঁলোকক মই কামনা কৰিছোঁ যে তেওঁলোক ভালকৈ আগবাঢ়ি যাওক। আৰু লগতে মই আমাৰ বালচাখা অসমৰ গোটেই টীমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোক আমাক ইমান সহায় কৰিছে। আৰু লগতে মই দুৰ্গাপুৰ চাহ বাগিচা ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ অজয় কৰ্মকাৰকো ধন্যবাদ কৰিছোঁ।
এতিয়া আপোনালোকক মই আমাৰ বাগিচাৰ বা আমাৰ গাঁৱৰ যিসকল ল'ৰা ছোৱালী শিকিব আহিছে মহিলাসকলে আৰু সিহঁতৰ পৰা মই আপোনালোকক ময়ো জানিব বিচাৰিম বা আপোনালোককো দেখুৱাম সিহঁতি কেনেকৈ পাইছে ছাৰে শিকোৱা। এই ছোৱালীজনী হৈছে মাইনু বৰুৱা আৰু মাইনুৱে আপোনালোকক কৈ দিব কেনেকৈ পাইছে শিকি। নমস্কাৰ, মোৰ নাম মাইনু বৰুৱা, মই দুৰ্গাপুৰ চাহ বাগিচাৰ নিবাসী। ছাৰ আমাক বালচাকা আছাম ইউনিটৰ পৰা আমাক এই বাঁহ বেতৰ ট্ৰেইনিংটো দিয়াইছে। যিহেতু ছাৰ যোৰহাটৰ পৰা আহিছে, ছাৰ অবিনাশ হাজৰিকা ছাৰ, তেখেতে আমাক বাঁহ বেতৰ সঁজুলি বহুতখিনি মোবাইলত দেখুৱাইছে, কিন্তু আমাক এতিয়া বৰ্তমান দুটা বনাই দেখুৱাইছে। মোবাইল ষ্টেণ্ড আৰু ট্ৰে বনাব শিকাইছে। আৰু আগন্তুক দিনত আৰু কিবা কিবি আমাক বনাব শিকাব, ইয়াকে ক'ব বিচাৰিছোঁ। মহিলাসকল যিহেতু যোগদান কৰিবলৈ আহিছে বাঁহ বেতেৰে বনোৱা সঁজুলিবিলাকৰ মাজতে, তাৰপিছত ইয়াতে মহিলাসকল আছে, মই আপোনালোকক চিনাকি কৰাই দিম আৰু কি বনাইছে মই দেখাবলৈ বিচাৰিছোঁ আপোনালোকক। বাইদেউ আপোনাৰ নামটো ক'লে ভাল পাব সকলোৱে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পুষ্পা বাৰ্লা। আমি এতিয়া বাঁহেৰে ট্ৰে বনাই আছোঁ। সেইটো গ্ৰুপতো ট্ৰে বনাইছে, তাৰপিছত এইটো গ্ৰুপৰ ল'ৰা ছোৱালী, তাৰপিছত মহিলাসকল সকলোৱে মিলি এইটো ট্ৰে এটা বনাই আছে, তাৰপিছত এইটো ট্ৰে বনাই আছে 4-5টা গ্ৰুপৰ সৈতে। ভণ্টিয়ে কেনেকৈ কি পাইছে বা কেনেকুৱা ধৰণৰ কেনেকুৱা লাগিছে, চ' আপোনালোকক মই ভণ্টিৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰেণুকা। মই ইয়াৰে দুৰ্গাপুৰ চাৰিচাৰি। আজি আমি বাঁহ বেতৰ বস্তু বনাইছোঁ আৰু এই ট্ৰেখন দেখিছে আপোনালোকে। এই ট্ৰেখন দেখিছোঁ মনত নাই ক'ত দেখিছোঁ, দেখিছোঁ মেলাত দেখিছোঁ চাগে। আজি আমি নিজে শিকিছোঁ, ছাৰে আমাক শিকাইছে। এতিয়া মই আপোনালোকক আমাৰ গাঁৱলৈ দুগৰাকী মেম আহিছে বালচাকা আছাম ফালৰ পৰা। মই দুগৰাকীকে আপোনালোকক আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। নমস্কাৰ, মই হৈছোঁ মিছেছ মৰ্জিনা নাথ আৰু মই বালচাকা আছামৰ পৰা আহিছোঁ। নমস্কাৰ, মোৰ নাম মঞ্জুশ্ৰী দে, ময়ো মেমৰ লগত বালচাকা আছামৰ পৰা আহিছোঁ। আমি ইয়াত দুৰ্গাপুৰ টি ষ্টেটত উপস্থিত হৈছোঁ আৰু আমি ইয়াত যোৱা 14 তাৰিখৰ পৰা ইয়াত দুৰ্গাপুৰ টি ষ্টেটত বাঁহ বেতৰ কাম শিকোৱা হৈছে আৰু বাঁহ বেতৰ পৰা মোবাইল ষ্টেণ্ড আৰু ট্ৰে ইত্যাদি বনোৱাবলৈ কাৰণে শিকোৱা হৈছে আৰু তাকে দেখিবলৈ কাৰণে আমিও আহিছোঁ। আৰু ইয়াত দুৰ্গাপুৰ চাহ বাগিচাৰ মহিলাসকলে, যুৱতীসকল সকলোৱে তেওঁবিলাকে প্ৰশিক্ষণ লৈ আছে আৰু এয়া হৈছে 5 দিনীয়া প্ৰশিক্ষণ আৰু এই সকলোবিলাক প্ৰশিক্ষণ বালচাকাৰ সহযোগত হৈ আছে আৰু আমি আশা কৰোঁ তেওঁবিলাকে প্ৰশিক্ষণ লয় আগতে ভৱিষ্যতত গৈ তেওঁলোক যাতে ব্যৱসায়মুখী হ'ব পাৰে আৰু নিজৰ পৰিয়ালক আৰ্থিক দিশত তেওঁবিলাকে সহায় সহযোগিতা আগবঢ়াব পাৰে। ধন্যবাদ। তো এয়া দেখিছে আপোনালোকে মোবাইল ষ্টেণ্ড বনাইছে। ইয়াত মোবাইল আৰু ইয়াত যিহেতু কিবা বস্তু থ'ব পাৰি, তাৰপিছত ইয়াত পেন পেঞ্চিল এইবিলাক থ'ব পাৰি। যিহেতু ইয়াতে দেখিছে আপোনালোকে বহুত কেইবাটাও বনাইছে। কালি ল'ৰা ছোৱালীবিলাকে মহিলাসকলে চবেই আজিৰ ভিডিঅ'ত ইমানে। যদি আপোনালোকে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে কেনেকুৱা পাইছে যদি কমেণ্ট কৰিলে গম পাম। ইয়াকে কৈ সকলোকে বাই বাই জনাইছোঁ।